মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ জৰিয়তে আমি অনুশীলনী R1ৰ 6 নম্বৰ প্ৰশ্নৰ পৰা সমাধান কৰিম। আগৰ ভিডিঅ'টোত আমি 5 নম্বৰলৈকে সমাধান কৰিছোঁ। যদি তোমালোকে চোৱা নাই, আই বাটনত যাই ভিডিঅ'টো চাই ল'বা। 6 নম্বৰ কুৱেশ্যনত কি কৈছে? তলৰ জোৰৰ প্ৰত্যেকৰে মৌলিক উৎপাদক উলিয়াই গসাউ আৰু লসাউ স্থিৰ কৰা। 1 নম্বৰত কি দিছে? 321 আৰু 396। আমি প্ৰথমত কি কৰিম? এই দুটা সংখ্যাৰ কি কৰিম? মৌলিক উৎপাদক উলিয়াই ল'ম। সো আমি এনেকৈ লিখিম প্ৰথমত 321 আৰু 396। আমি 321ৰ কাৰণে ইয়াতে মৌলিক উৎপাদক উলিয়াই ল'ম এনেকৈ। আমি 321ৰ আমি কি কৰিম? 3 বাৰ দি যাব, এইটো 3 বাৰ দি গ'লে এইটো কিব হ'ব 107। সো এইটো 3 ইনটু আমি লিখিম 107। ঠিক তেনেকৈ আমি 396ৰ কাৰণে আমি কৰিম। 396ৰ কাৰণে আমি কৰিলে কি হ'ব? 2 দি দিম আমি 198 হ'ব। আকৌ আমি 2 দি দিম, এইটো কিমান হ'ব? 99 হ'ব। 3 দি দিম আমি, এইটো হ'ব কিমান? 33। আৰু 3 দি দিম, এইটো হ'ব আমাৰ 11। সো আমি কি পাম? 2 2 3 3 11। 2 2 3 3 আৰু 11। এতিয়া আমি প্ৰথমত কি কৰিম? গসাউ উলিয়াম। সো therefore গসাউ মানে এই দুটাত যেটো কি আছে? কমন আছে। কমন কি আছে? ইয়াতে 3 এটা কমন আছে, এইটো 3 এটা কমন আছে। সো আমাৰ গসাউ কিমান? 3। লসাউ কিমান হ'ব আমাৰ? যেটো কমন আছে আমি কমনটো লিখি ল'ম। কমনটো হ'ল 3। কমনটোৰ বাহিৰে বাকি যিমানখিনি আছে আমি গোটেইখিনি লিখি দিম। সো এইটো হ'ব আমাৰ ইয়াতে আছে 107। এইটোত কি আছে? দুটা 2 এটা 3 আৰু এটা দুটা 2 এটা 3 আৰু এটা 11। এতিয়া এই গোটেইখিনি আমি পূৰণ কৰি দিম। পূৰণ কৰি পূৰণফল যেটো হ'ব সেইটো হ'ব আমাৰ লসাগু। চোৱা 2 2 গুণ 4 আৰু 3 3 গুণ 9। 4 9 গুণ কিমান আমাৰ? 36। সো আমি প্ৰথমত 36ক 11 দি পূৰণ কৰি দিম। কিমান পালো? 396। এতিয়া 396ক 107 দি আমি পূৰণ কৰি দিম। Four to 3 7 2। সো আমাৰ এইটো কিমান হ'ব? 4 2 3 7 2। তে 2 নম্বৰটোত কি আছে? 455 ইনটু 42। আগৰ নিচিনা লিখি ল'ম এনেকৈ আমি। সো 455 আৰু কিমান? 42। সো আমি 455ৰ মৌলিক উৎপাদক আমি উলিয়াই লওঁ। সো আমি 455 কিমান দি যাব আমাৰ? 5 দি যাব। 5 9 গুণ 45 আৰু 1 এইটো এবাৰ কিমান দি যাব? 7 দি যাব। কিমান বাৰ? 13 বাৰ। ঠিক তেনেকৈ আমি 42 দিলে 21 বাৰ যাব। 3 দিলে 7 বাৰ যাব। সো এইটো কিমান হ'ব? 5 7 ইনটু 13। আৰু এইটো আমাৰ কি হ'ব? 2 ইনটু 3 ইনটু 7। সো therefore গসাউ কিমান হ'ব? কমন কি আছে এই দুটাত? অনলি 7 আছে। সো গসাউ হ'ব আমাৰ 7। লসাগু কমনটো আমি লিখি লওঁ। কি বাকি থাকিল? এটা আছে 5, এটা আছে 13, আৰু এটা আছে 2 আৰু 3। সো 5 ইনটু 13 ইনটু 2 ইনটু 3। সো আমি অলপ টেকনিক্যালি পূৰণ কৰিম। কেনে কৰিম?
5 দুগুণ 10 আমাৰ থাকিল এইটো 7 13 গুণ কিমান 91 91 হয় না so this is 91 আৰু কিমান হ'ব 3 দি পূৰণ হ'ব কিমান হ'ব 273 এইকেইটা পূৰণ কৰিলে 273 এতিয়া 5 দুগুণ 10 এতিয়া শূন্য বহাই দিলে হ'ল so 2730 এতিয়া 3 নম্বৰত কি আছে 408 আৰু 170 so আমি এনেকৈ লিখি লম so this is 408 আৰু 170 এতিয়া 408 ৰ যদি আমি মৌলিক উৎপাদক বিশ্লেষণ কৰো কি হ'ব 04 এনে দিলে 17 বাৰ যাব সো এটো কি হ'ব 2 into 2 into 2 3 into 17 ঠিক তেনেকৈ আমি 170 ৰ কাৰণে লিয়াম সো এটো হ'ব আমাৰ 85 এটা 5 বাৰ দি যাব তো 17 বাৰ সো এটো 2 into 5 into 17 so therefore আমাৰ গহক কিমান হ'ব কমন কি আছে এটা 2 আছে আৰু কি আছে 17 17 দুগুণ 34 আৰু লখাও কিমান হ'ব আমি কমনটো আগতে লিখি লও সো কমন কি আছে 2 আৰু 17 সো 2 into 17 লিখি ললো এটা দুটা 2 এটা 3 আছে ৰৈ আছে আৰু এটা কি আছে এটা 5 ৰৈছে তো গটেকেটা পূৰণ কৰিব লাগিব সো আমি কি কৰিম 17 দুগুণ 34 হয় 5 দুগুণ 10 10টো আমি ৰাখি দিম 3 দুগুণ 6 তাৰ মানে আমি কি কৰিম এটো 34 ক কি কৰিম এবাৰ এই 3 দুগুণ 6 6 দিয়ে আমি পূৰণ কৰি দিম 2048 সো 204 আৰু 5 দুগুণ 10 6 10 দিয়ে পূৰণ কৰি দিলে কিমান হ'ব এটা 0 আহি যাব সো 2040 আমাৰ आंसर হ'ব এতিয়া 7 নম্বৰত আছে 2/11 আৰু 1/6 ৰ মাজৰ যিকোনো দুটা পৰিমেয় সংখ্যা লিখা সো আমি কি কৰিম 2/11 এনেকৈ লিখি লম আৰু 1/6 এনেকৈ লিখি লম এতিয়া আমি কি কৰিব লাগিব প্ৰথমে এই দুটাৰ হৰ একে কৰিব লাগিব ইয়াতে এটাত 11 আছে আৰু এটাত 6 আছে আমি দুটাৰ হৰ একে কৰিব লাগিব এনেকৈ কৰিম আমি এনেকৈ 2/11 এনেকৈ লিখিম 1/6 এনেকৈ লিখিম এতিয়া আছে কিমান 11 সো এটোৰ হৰ এই দুটাৰ হৰ একে কৰাৰ কাৰণে কি কৰিব লাগিব ইয়াতে 11 আছে সো এটো 6 দি লব আৰু হৰ দুটাক পূৰণ কৰিব লাগিব এটো 6 আছে এই কাৰণে এটো 11 দি লব আৰু হৰ দুটাকে পূৰণ কৰিলে আমাৰ হৰ একে হৈ যাব সো 11 আছে সো এতে 6 দিলো এতে 6 দিলো সো এতে 6 আছে সো এতে 11 এতে 11 সো এটো পূৰণ কৰিলে কিমান হ'ব 6 দুগুণ 12 66 ইয়াতে কিমান আছে 11 1 গুণ 11 সো 11 গুণ 66 এতে সোয়া দুটাৰ হর একে হৈ গৈছে কিন্তু কি আছে এতে 11 আছে আৰু এতে 12 আছে সো 11 আৰু 12 ৰ মাজত দুটা পৰিমেয় সংখ্যা আমি কি এনেকে বিচাৰি নাপাম সো আমি কি কৰিব লাগিব এই সংখ্যা দুটা কি কৰিব লাগিব এতিয়া এটা ডাঙৰ সংখ্যাৰে পূৰণ কৰিব লাগিব তোমালোকে যিকোনো সংখ্যাৰে পূৰণ কৰিব পাৰা মই কি কৰিম 10 দি পূৰণ কৰিম তেতে কি হ'ব পূৰণ কৰোতে একেবাৰে আমাৰ ইজি হৈ যাব সো আমি এটো 10/10 ওপৰতো 10 দি পূৰণ কৰিলো তলতো 10 দি পূৰণ কৰিলো ঠিক একে ইয়াতেও 10 দি পূৰণ কৰিলো ইয়াতেও আমি 10 দি পূৰণ কৰিলো সো এটো কিমান হ'ব 120/660 এটো কিমান হ'ব 1110/660 আমি পাই গলো এতে সোয়া 110/660 120/660 এই কেইটাৰ মাজত আমি কি ভালে কেইটা পৰিমেয় সংখ্যা পাম যে কি 110 তাৰ পিছত কি 111 112 এনেকে 119 লগে পাম সো আমি এনেকে লিখিম সো देयरफॉर যিকোনো দুটা পৰিমেয় সংখ্যা হ'ব কি লিখিম 660
and 112/660 এইটোৱে আমাৰ এনসাৰ কোৱেশ্চন নম্বৰ 8 কি আছে হৰল কৰা স্কয়াৰ ৰুট অফ 10 ইনটু স্কয়াৰ ৰুট অফ 5 আৰু কি দিছে স্কয়াৰ ৰুট 2 ইকুয়াল টু 1.41 হলে প্রদত্ত সংখ্যার আখন্ন মান কি হ'ব সো আমি এনেকে লিখি লম ৰুট ওভাৰ 10 ইনটু ৰুট ওভাৰ 5 ৰুট ওভাৰ 10 ক আমি এনেকে ভাঙি লিখিব পাৰো ৰুট ওভাৰ 2 ইনটু ৰুট ওভাৰ 5 কাৰণ ৰুটৰ ভিতৰত 5 ইনটু 2 পূৰণ কৰিলে আমি কি পাম 10 এ পাম সো এটো হ'ব কিমান ৰুট ওভাৰ 5 এটো ৰুট ওভাৰ 2 এনেকে থাকিব ইনটু যেহেতু দুটা একে সংখ্যা 5 আৰু 5 আৰু দুটাৰ পৰা ৰুট আছে সেই কাৰণে কি হ'ব এটা ৰুট উঠি যাব আমি আগতেও পাইছো এনেকে সো এটো কিমান থাকিব আমাৰ 5 আমাক কি কৈছে এইখিনি হল আমাৰ সৰল কৰা হল এইখিনি নেক্সট কি কৈছে যে ৰুটটো যদি 1.41 হয় তেনে হলে কি হ'ব প্ৰদত্ত সংখ্যাৰ আখন্ন মান কিমান হ'ব সো ৰুটটোৰ যাই ঠাইত আমি কি কৰিম 1.41 বহাই দি আমি 5 দি মাল্টিপ্লাই কৰি দিম সো ৰুটটোৰ মান কি হ'ব 1.41 ইনটু 5 এটো 5 দি পূৰণ কৰিলে কিমান হ'ব 1.41 to 5 দুইঘৰ পিছে দশমিক আছে সো দশমিকটো এতে হ'ব so this is 7.05 this is the answer মৰমৰ ছাত্ৰ ছাত্ৰীসকল যদি ভিডিওটো তোমালোকৰ ভাল লাগি থাকে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু নিজৰ সহপাঠীৰ লগতো শেয়াৰ কৰি